জাতি আৰু ধৰ্মৰ নামত চলে কিয় ৰাজনীতি 5 বছৰৰ প্ৰতিশ্ৰুতি নহয় কিয় উন্নতি ৰাইজক টুপি পিন্ধুৱাই তলে তলে দুৰ্নীতি ৰাইজৰ হকে কাম কৰিব বুলি কিছুমান আহে ওলাই টিআৰপি বঢ়াই আকৌ নেতা বনি যায় আৰু কিমান সহ্য কৰিম কৈ দিলো গানত সঁচা কথাৰ মূল্যবিহীন যাব লাগে জেলত বিজ্ঞানে মাথা মাৰি ভ্ৰমণ কৰে। নমস্কাৰ, আজি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অসমীয়া এষাৰ কথা আছে যে ছবিয়ে বহুত কথা কয়, গতিকে সেই ছবিয়ে কথা কোৱা আজি এটা ভিডিঅ' দেখুৱাম আপোনালোকক। সম্পূৰ্ণকৈ চাওক ভিডিঅ'টো, আৰু পিছত মোৰ মতামতটো দিম। গতিকে ভিডিঅ'টো আপোনালোকে চাব লাগিব আৰু চাই লওক আপোনালোকে। পৰা যথেষ্ট দূৰত আছোঁ আৰু ইয়াৰলৈ মই এটা পৰিয়ালক লগ কৰিবলৈ আহিছোঁ। পৰিয়ালটোত থাকে এগৰাকী ভণ্টি, তাইৰ নাম হৈছে পল্লৱী, এজন ভাইটি আৰু লগতে তেখেতলোকৰ আইতা। তেখেতলোকৰ দেউতাক নাই, দেউতাও নাই আৰু মাতৃ নাই। দেউতা আৰু মাতৃ নথকা এই পৰিয়ালটোৱে বহুত কষ্টত নিজৰ জীৱনটো পাৰ কৰি আছে। মাক নাপাৰ মানে ছবিটোও মনত নাই, তোমাৰ বহুত সৰু আছিলোঁ, ক্লাছ 4ত আছিলোঁ, ভাইটি ক্লাছ 1 তেতিয়া ঢুকাইছে। আৰু দেউতাকতো বহুত দিন পালোঁ। দেউতাইতো মাৰ গোটেই মৰম দিছে, একো মানে কষ্ট কৰিব নিদিছিলে, খালি পঢ়া, তোমালোকে ভালকৈ পঢ়া এনেকেই কয়। লংকা মহাবিদ্যালয়ত পঢ়োঁ, ময়ো টিউশ্যন কৰোঁ। ভাইটিও দোকান এখনত থাকি মানে ভাইটিৰ বয়স কিমান হৈছে? ভাইটিৰ বয়স 17 বছৰ। এতিয়া পঢ়ি আছে নেকি? পঢ়িয়ে আছে। এইডোখৰ গোটেইডোখৰ তোমালোকৰে মাটি নে কাৰ? আমাৰে হয়। আৰু লেট্ৰিন বাথৰুম সেইবিলাক ক'ত? নাই, লেট্ৰিন বাথৰুম নাই। তেখেতলোকে এটা এনেকৈ গাঁত কৰি ল'বলগীয়া হৈছে, তাৰপিছত ত্ৰিপাল কেইখনমান দি লৈছে। ইয়াতে তেখেতলোকে নিজৰ বাবে এটা লেট্ৰিন বনাই লৈছে। তেখেতলোকৰ বাথৰুম বুলিবলৈ চাব পাৰিছে এইডোখৰ ঠাই, এই সৰু যে জেগাডোখৰ দেখিছে য'ত ইটা এনেকৈ পাৰি ৰাখিছে, এইডোখৰ জেগাতে তেখেতলোকে বাথৰুম নিচিনাকৈ ব্যৱহাৰ কৰে। পানী পৰে, গোটেই টিং ফুটা হয়, বৰষুণ পৰিলে মানে থাকিব নোৱাৰোঁ, চবতে পৰে। এয়া আৰু এটা পৰিয়াল, যোনটো পৰিয়ালে এনেকুৱা ধৰণৰ সংগ্ৰাম কৰিছে এই সৰু বয়সতে, যোনখিনি চাগে মই যদি তেখেতলোকৰ জেগাত থকা হ'লে মই ভাঙি পৰিলোঁ হয়। তথাপিও তেখেতলোকৰ কিমান শক্তি থাকিব লাগিব, কিমান সাহস থাকিব লাগিব যে নিজৰ পৰিয়ালটো এনেকৈ চলাই লৈ গৈ আছে। ভাবিব নোৱাৰি। যেতিয়া আমি তেখেতলোকৰ পৰা কথাখিনি শুনিছোঁ, নিজৰ অন্তৰখনো কেনেকুৱা লাগিছে। যেতিয়া ভণ্টিৰ চকু পানী দেখিছোঁ, আমাৰো কিমান বেয়া লাগিছে। আৰু এই ছবিয়ে বহুত কথা কয়, মই আগতেও কৈছোঁ। গতিকে সময়তে এনেকুৱা মানুহ বিচাৰি পায়, যিবিলাক মানুহ আমাৰ অসম চৰকাৰখনে ঢুকি নাপায়, বৰ্তমান চৰকাৰখনে। এতিয়া মোৰ প্ৰশ্ন ক'ব গ'লে যে এই মোদী চৰকাৰে বা এইখন চৰকাৰে কৈ থকা যে হাজাৰ ঘৰ, 2 লাখ 3 লাখ ঘৰ বিলাইছোঁ। গতিকে সেইসকলে পাইছে যিসকলে উপযোগী নহয়, যিসকলে উপযোগী তেনেলোকে বহুত ঘৰ এতিয়াও আজি পোৱা নাই। এই ছবিয়ে কথা কয়। এতিয়া মোৰ প্ৰশ্ন আৰু এটা কৈছোঁ, সেই সমষ্টি লংকাৰ সমষ্টি MLA জনে বা গম নাপাবও পাৰে, কাৰণ MLA ইমান ঘূৰি নুফুৰে গাঁৱৰ পৰিৱেশ, ময়ো গম পাওঁ। কিন্তু এটা কথা মন কৰিবলগীয়া যে সেই গাঁওখনৰ ৱাৰ্ড মেম্বাৰজনেতো নিশ্চয় গম পায় তেখেতলোকৰ ঘৰৰ কথা। গতিকে সেই ৱাৰ্ড মেম্বাৰজনে তেখেতলোকক এটা ঘৰ প্ৰদান কৰাটো বহুত যোগ্য বুলি মই ভাবোঁ। তেওঁলোকৰ চকু কাণ নাই নেকি বাৰু, বা দেখাই নাই নেকি, বা গাঁৱৰ মানুহো নকয় নেকি? মোৰ সেইবিলাক ডাঙৰ প্ৰশ্ন আজি ক'বলৈ বাধ্য হৈ গৈছোঁ। কাৰণ যিখন চৰকাৰে কৈ থাকে উন্নতি হৈছে, এতিয়া সময়দাৰ ভিডিঅ'ত চাই দেখোঁ যে কি উন্নতি হৈছে মানে। একাংশ ইউটিউবাৰে অকল বটলা মাল, যিহেতু মই আগতেও ভিডিঅ'টো কৈছোঁ, অকল এতিয়া চৰকাৰখনৰ বিৰুদ্ধে মানে উন্নয়নৰ বিৰুদ্ধে ভিডিঅ' প্ৰস্তুত কৰিবলৈ লাগি গৈছে। জুবিন দা নিয়াৰ ক্ষেত্ৰত বাদেই দিলোঁ। গতিকে সেয়াই আপোনালোকৰ বিবেচনাই চিন্তা কৰি চাব।